বজাৰত মানে ভাত নাখালে কেতিয়াবা আমি খাওঁ পৰঠাৰ লগত আমলেট খাওঁ, কিবা খাওঁ, ঘুগুনি খাওঁ, এনেকৈ খাওঁ। বজাৰবিলাকত মানে পাছফালে একদম এনেকুৱা হোটেল থাকে, মানে হোটেলখনত গৈ আপুনি জাষ্ট ক'ব লাগে, খাব লাগে, ফিলটো ল'ব লাগে, বৰ বেলেগ মানে মজাকৈ খাব পাৰিব আৰু মজা লাগে মানে খাই। তাকে এতিয়া আমলেট এটা বনাবলৈ দিছোঁ। আমলেটটো পৰঠাটোৰ লগত এনেকৈ বনাই দিব কৈছোঁ লগতে। তাৰপিছত ঘুগুনি ল'ম। তাৰপৰা আজি বজাৰত মানে ঘুগুনিকে খাইছোঁ। তাকে অলপ আপোনালোকক দেখাই দিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তাকে কেনেকুৱা লাগিছে জনাব। এখনতে মানে ধুনীয়াকৈ আপুনি খাওঁ আৰু দেই। পৰঠা চৰঠা থাকে, আমলেট এতিয়া বনাই আছে, ধুনীয়াকৈ বনাই মানে একদম মজাকৈ। নেমু চেমু চেপি ল'ব লাগে, জলকীয়া লৈ ল'ব লাগে, পৰঠা এটা খাই দিব লাগে 40 টকাত। ধুনীয়াকৈ দোকানত বহি থাকিব লাগে তাৰপিছত।